কিবা এটা কৰিব লাগিব। চল এইবাৰ আমি এটা কাম কৰিম, চাই থাক তই। না তই ইয়াতে আছা? এই বগা আপা মাছুম যি আছে তাৰ কথা কিবা শুনিছা নেকি? সি কিবা হোটেল না কিবা এখন দিছি বোলে। নাই ৰ, মই গম পোৱা নাই ৰ, তাক বহুত দিন লগো পোৱা নাই। তই কোনখন পৃথিৱীত জীয়াই আছা? সি কি হোটেল দিছি এতিয়া? হা? কি ভাবি আছা? তই যি হোটেলৰ কথা ভাবছা সেই হোটেল নহয়। সি এতিয়া মালিক মানুহ। 10টা অৰ্ডাৰ দে, পইচা কি গণি গণি লৈ কিবা এটা কৰিব লাগিব আমি। তাকেইটো আইডিয়া, খালি আমি এইটো কৰিব লাগিব। একদম আমি নাভাঙবি। বস্তু দোকান আছে নে নাই? এই বস্তু টেনচন নলবি, তই মানুহটোৰ পৰা নি কামটো মই কৰিম। ভাই কি খাবা? কি ভাবি তই এইটো? এই চিংৰাকে দি আমাক। দে মালকত দা দুটা চিংৰা দিবিছে নে ফালে? কি ভাল চিংৰা খাওঁতো চাউল বিকদাম নেকি? একেবাৰে দোকান বন্ধ হ'ব। তোৰ কাপটোকে যাওঁ দে। নালাগে দে ভাই, চিংৰাই বেষ্ট। মালকত দা চিংৰা আহি পোৱা নাই। চিংৰা লোৱা। আনছে পেজ দিয়ে লাভ। পিয়াজ ফুটা কামটো নকৰা। তই ৰেডি না? কি ৰেডি? মানুহ মাত। মানুহকেইটা এফালে আছো। কি হৈছে? চাইছো এফালে চাহি। কি হৈছে? চাওছো ভাই চিংৰাত খিল। ভাই কি হলে ইমান মাছুকে নাই ভাই, তলত আমি সৰুৰ পৰা ধেমালি নকৰো। আজি অলপমান ধেমালি কৰিলো, এই চিংৰাত খিল লৈছো, মানুহবিলাক মাতছো। যা যা। তই এটা মস্ত মূৰ্খ। কি হলে শিলটো চিংৰাতকৈ ডাঙৰ দিছে। তই দেখো কৈছে শিল এটা দিবি, সেইকাৰণে শিল দিছো। হা? শিল দিবা তই চিংৰাতকৈ ডাঙৰ শিল দিবি? মইতো এটা ইটাৰ টুকুৰা দিম বুলি ভাবিছিলো। মই এইবাৰ কৰি আছো, চাও কেনে টেকনিকত কাম কৰি আছো। চাই দেখবি দেখা পাম দিছো। কালিতো যি কৰিব লাগে কৰিলিয়ে। কি কৰিলো মই? তই যি কৈছা তাকে কৰিছো। তেওঁলি তই চিংৰাতকৈ ডাঙৰ খেল দিবি। আজি চাই থাক মোক। কৰবি যা। কি কৰিবি যে? শুন এফালে মই যি কৈছো সেই কবি যাতে, শুনছে? এতিয়া আছো। বাকি হোটেল কেনে চলছে? হোটেল ঠিক ঠাকে চলি আছে দে। ইনকাম পাতি কেনে? ইনকাম পাতি বুলি ক'লি গোটেই খৰচা পাতি যায় কেনে 2000-3000 টকা ৰৈ যায়। চাহ চিংৰা বেছি 2000 টকা লাভ কৰা। তই এটা কাম কৰ, হোটেলখন আৰু আপগ্ৰেড কৰ। চাহ চিংৰা বেছি 2 টকা তই কি লাভ কৰি থাকা? অলপ ডাঙৰ কৰ, আপগ্ৰেড কৰ, ভাত বেচা কৰ, চিকেন পকৰা বেচা কৰ, বিৰিয়ানী বেচা কৰ। আৰু লাভ হ'ব তই। এতিয়া তৰজাৰ হোটেল আছে, পাকাৰ হোটেল বনোৱা, বিল্ডিং হৈ যাব। কথাটো হয় নহয়। তহঁতে দিয়া উপদেশটো ভালেই, কিন্তু এটা কথা, এই যিখিনি তহঁতে কলি সেইখিনি হাত কৰিব লাগলি বহুত টকা লাগব, সেইখিনি হাতৰ মই সক্ষম নাই নহয়। সেই সক্ষমৰ কথা কি ক? 4 লাইনত কেইবিঘা মাটি আছে আগে কচোন? বেছি নাই, 1 বিঘাও নাই কিজানি। চা ভাই, মাটি সদায় মাটি হৈ থাকিব, কেতিয়ানো সোণা হব নৰে। তই মাটি খানি বিক্ৰী কৰি দি 8-10 লাখটো পাবি। আৰু কিবা কমে 5-10 লাখ টকা লোন ল। ঠিকেই কৈছি। এইটো কাম কৰ, তই আৰু ওপৰত যাব পাৰিবি। আমি বন্ধু কোনোদিনে বেয়া উপদেশ নেদাও, গম পাইছে? ঠিক আছে আমি ভাই, আমি যাওঁ এতিয়া ৰাতি হৈছে। দেখছে না বেটাক কেনে পিন্ধিছো, এইবাৰ সি ধ্বংসটো খাটাং। মাটিও বিক্ৰী যাব, লগতে হোটেলো বন্ধ হব। আৰু লোনটো কোনি আৰু এই চুপ লাই কম, বেৰাৰো কাণ আছে। বেটাকা আনি আছে, মোক আছে নেকি? খালি চবতে বুঢ়া তামোলে দি থাকা। যা কেঁচা তামোল। এক দোকান কেনেকে চলছি, পাগলা হবা লাগব। এক যাই লগাবাই লাগিল।
বিয়ে তহঁতে মাটি চহে মৰি আছা বগা আপা আমাৰ জীৱন চহে আছে হা কি কৈছে আকৌ বুজি পোৱা নাই মই বুজি নাপা আৰু ওপৰত দিগেল কাষ্টমাৰ মোৰ পৰা দিছি বিল্ডিং হৈছে এতিয়া কি ক সঁচাই নেকি কি সঁচাই আকাশ চুবা ধৰছি সেই আগৰ বগা আপা নাই এতিয়া কিবা এটা কৰিব লাগব সৰি তাত দোকান মৌ পৰা দিছি ন এইবাৰ চাই থাক এনে এখন খেলা খেলাই আছো মৌ বাদ দি তাত এটা মাখিও নপৰে এই তহঁতৰ লগৰ চলি অলপ ওপৰত উঠি গৈছি হা তহঁতৰ কি চকুত পিটপিটি দিছি তাৰ কাম কি কৰি আছে তহঁতৰ কাম তহঁতে কৰি থাক তই গিলে কি জানবি হয় লগৰ ছোৱালী এটা গৰীব হলি দুখী হলে আমাৰ দুখ লাগে কিন্তু লাগাতকৈ যদি বেছি ধনী হব অন্তৰ ভাঙি যায় লগৰ ছোৱালীক আমি বহুত ভাল পাওঁ কিন্তু লগ সদায় লগৰ সমানে হৈ থাকিব লাগে বেছি ওপৰত উঠলি আমাৰ দুখ লাগে ইয়াতে লাগে তই তোৰ কাম কাৰ কোদাল ল গেছো আমি আমাৰ মিছনত লগোৱা এখানে হোটেল হা এখন হোটেল কি হল ইমান ডাঙৰ হোটেল দিলে নকবি হয় কিবা এটা কৰিব লাগি এইবাৰ বেলেগ কাম কৰিব লাগিল সেইটো ভাল মাথাত আহি গৈছি মোক যোগ ভাই আছে ভিতৰতে নহয় দেই কথা এটা আছে বাহিৰচোন দে ভাই কি হ'ল কচোন ভাই চাও তই ভাই বহুত ডাঙৰ হোটেল দি ফেললি আমি এনেকে থাকলো এই ভাই কে লাজ দে তহঁতৰ আশীৰ্বাদতে হৈছো যি হৈছো তই যে মোক একদিন কৈছিলি মাংস ভাত দিবৰ কাৰণে সিদিনাৰ পৰা মানুহ পুৰা লাইন লাগি গৈছে আৰু মই ক'লো আজিৰ ডেটত বিশ্বাস কৰ ভাই তহঁতক মই বন্ধু বুলি কৈছো দিচোন মই ডেইলি চব খৰচা যাই কেনে ডেইলি 5,000 পৰা 10,000 টকা ৰয় সঁচাকে কিন্তু ভাই তহঁতৰ নিচিনা ভাল ওপৰত এতিয়া বন্ধু থাকিলি আৰু জীৱনত একো নালাগে জানা না কি উপদেশ আমাৰ হাতত আৰু আইডিয়া আছে এইবাৰ আকাশ চুব পাৰিবি অ এতিয়া মৰ্দান যুগ মৰ্দান বস্তু বনাব লাগব তই এটা কাম কৰ হাবিং ৰাখা কৰিবেৰ আজিকালি যিগিলা সৰু নিউ জেনেৰেশ্যনৰ চলি সেইগিলা আজিকালি চাইনিজ খানা খায় বেং ভেকুলি এইগিলা ৰাখা কৰ এইগিলা ৰাখলি তই আৰু ওপৰত যাব পাৰিবি 5 ষ্টাৰ কি তই 10 ষ্টাৰ হোটেল খুলিব পাৰিবি হয় দে ভাই তহঁতৰ কথাটোৱে কৰিব লাগিল ইয়েস দাদা ৰখাই দিবা আমি তাড়াতাড়ি হোটেলক লগিয়া চালা ইও মানুহ মাতা টাইম নাতে কি হলে কি পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱাই ফুল বুলি হাতত ধৰি ফুল বুলি হাতত ধৰি হে দে মাপি নহয় তাক বিচৰি যাওঁ এইফালে বাইক আছে বাইক এফালে আছে পাৰি গৈছিলো চিনাকি নামছো কিয় ৰখালি ইয়াতে মোবাইলটো চেঞ্জ কৰি লৈ যাও ডায়মণ্ডো আছে দেখো ডায়মণ্ড দেখো কি ভাই আছো দে ভাই মাছৰুমক বিচৰি ভাই হাবা থুৰি খাই গৈছো তাক দেখিছে না ৰাতিপুৱাৰ পৰা মোৰ লগতে আছিলে মানুহটো কিবা টেনচনত আছে কাগজ পত্ৰ লৈ দেখো SDC অফিচত গেছি समझ में आया এই জু মোবাইল ভৰাব নাগে জু তাড়াতাড়ি জু ইটু মাটিটো ভাই কোনপাই মানে আমি অলপ মাটিৰ অফিচত আছিলো তই পিছে ইয়াতে কিয় নকবি দে ভাই মাটি এটাৰ বৰ সকামত আছো ভাই তোক লাগি বেয়াও লাগিল ইমান কষ্ট কৰি এই অৱস্থা হল মানে তোৰ হোটেলো মাৰা গেয়া এইফালে মাটিও বিক্ৰী গেয়া ভাই মোৰ হোটেল মাৰা যাও না মই হোটেল চেঞ্জ কৰিছো এতিয়া বৰ্তমান মোৰ 3 ষ্টাৰ হোটেল তেনে এলেকা দুখতে আছা তাৰমানে মই হোটেলৰ যিমান কৰ্মচাৰী আছে চবকে এখন মই গাড়ী গিফ্ট কৰিছো 5 চকা গাড়ী 4 হুইল
বোলে এই হোটেলৰ ফ্ৰণ্টৰ এটা মাটি কিনি কেনে পাৰ্কিঙৰ কাৰণে এটা মাটি লাগে, সেই মাটিটোৰ সকামত মই ইয়াতে আছো। ভাই যিহেতু তোৰ মই সৰুৰে লোক মোকো কিবা সৰু সুৰা কাম দিবি, 7 ছেকেণ্ড নালাগে দে, মোক এখন বাইক দিলি হ'ব। হাই ওরে শুনছ ভাল লাগতা নতুনকে আমার চ্যানেল এটা খুলিছো বুঢ়া তামোল বুলি কয়, তাত বহুত ধুনীয়া ধুনীয়া ফানি ভিডিঅ' আপোনালোকে পাব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট কৰিব আৰু লাইক কৰিব। নেক্সট ভিডিঅ'ত মই বুঢ়া তামোলিত আহি আছো, কিন্তু এই ভিডিঅ'টোত মই বেছি টাইম নাই, অনলি 1 মিনিটৰ কাৰণে আছিলো, যিয়ে নহওক মোৰ কিবা অলপ প্ৰব্লেম বা অসুবিধাৰ কাৰণে থাকিব নোৱাৰিলো। নেক্সট ভিডিঅ'ত আকৌ আপোনালোকে দেখা পাব। ওরে শুনছ ভাল লাগতা আজিৰ কাৰণে বাই বাই, জয় অসম।